ভিতৰৰ পৰা মাত দিলে কি হ'ব বাহিৰত যাব বাইদেউ পইচা নিয়ে অকণমান আমাক মাতে এতিয়া আমি ডিউটি মাতিব লগা হৈছে বাইদেউ স্যার নমস্কার বহক বহক স্যার হ'ব হ'ব এতিয়া বহা আন্তঃ ৰবা বহক স্যার কি খবৰ কোৱাচোন পিছে স্যার কি হব আৰু আমাৰ স্যার 7 জনী ৰেডি 3 জনীটো গমে পাই স্যার এজনী জোনালী বাইদেউটো বন্ধনৰ মালিকৰ লগত পলাই গৈছে নাই স্যার থেকে তো কিস্তিটো আমি বাৰে বাৰে কেনেকৈ মিলাই থাকিম বন্ধনক পইচা দিছে মানুহ গৈছে হয় স্যার আমাৰ তাত মানুহ না পইচা স্যার সেইটো কিস্তিটো আমি বাৰে বাৰে মিলাই থাকিব নোৱাৰোঁ আমি বন্ধনত মিলাম উজ্জীৱনত মিলাম আৰু মানত বাদ মিলাম দিয়া ইয়াতে 3বাৰ মিলালোৱে স্যার লোন লোৱাৰ সময়ত দুশ আটাটো নাই বুলি কোৱা স্যার মইতো গ্ৰুপটোত হ'ব খোজা নাছিলোঁ সিহঁতৰে গ্ৰুপটো নহয় কাৰণে মোক কাহিনী ভৰাই দিছিল পইচা হাজাৰ হ'ল না স্যার মই 15,000 পাইছোঁ সিহঁতে 25,000 টকাৰ কিস্তি মই কেনেকৈ মিলাই থাকোঁ স্যার মালিকক সুধিলে মোৰ পিঠিত অল কি কৰে লাহে ভাগে চলি আছো আজি দেওবাৰ হা মিটিং চলি আছে গুৱাহাটীত মই আছো ইয়াতে বেয়া লাগে স্যার বহুত বকে আপনি বাপৰে এখন দৰকাৰে নাই বহুত বকে এতিয়া লোন লোৱাৰ সময়ত কেইটাত আছিল কেইটাত নাই সোধা কিন্তু আটাটো নাথাকে এতিয়া 4-5টাৰ কথা কৈ আমাক লাভ নাই চিধা কথা পইচা আনিছিল বেংকৰ পৰা দিবে যাব লাগে বেংকত স্যার কালিতো কিয় বন্ধ দিছি জম্মু কাশ্মীৰত মানুহ মৰাৰ কাৰণে আমি স্যার গাড়ী নাছিল কালি আরে তামুলপুর হ্যাঁ পাঠশালা হ্যাঁ কাশ্মীর নহয় কাশ্মীৰত আমাৰ ভূমিপুৰ নাই বাদ দিয়া কোনে পইচা দিয়া না মাতা জেৰি বিলাক নাই জলদি পালা এই আগৰ গিৰাৰ চাকালে দালৈ মাটি দি আছো ভানু বাইদেউ মাৰকচোন স্যার নমস্কার স্যার এটা নমস্কার দিলি হল জীৱ কৰো আমি তোৰ কিস্তি মিলে থাকতে পারবো হ্যাঁ স্যার নমস্কার স্যার স্যার মই মিলেছি স্যার কিছু স্যার 1,800 টাকা মিলালো স্যার এইফালে মুখা নাম্বাৰ কৰাকে হৈছে পৰবৰকে কি স্যার মোৰ প্ৰতি মাহে ঠিকে আছে স্যাৰ ইটো মাহত মোৰ 800 টাকা মিলা নাই স্যাৰ এই দেখোন দিব আমি মিলাব নোৱাৰো 800 টকা দি মই মিলাই দিম স্যার মই 300 কালি দিছো স্যার বাইদেউ কিস্তি যি কওক আমি মাতলাই নোৱাৰো আটা গোটা মহে কৰি মই শুনিম নে কম স্যার আমি সময়মতে এই বাইদেউ প্ৰত্যেক বাৰে খেলি বুলি কয় বাইদেউ আপোনাক মই হেৰি সেইকাৰণে মই মতাটো মাতিলো আপোনাৰ অসুবিধা মতাটো ক'ত আপোনাৰ স্যার আপনি ওপৰতে মাতিলে মতাটো ক'ত মতাটো মাকতে ভৰ দিছে স্যার মতা মাকতে ঘৰত হয় স্যার ক'ত মাটিটো আছে স্যার এইটো স্যার মোৰ বাৰে ঘৰ ঠকা আছে যাতে ঠকা আৰু এটা ঘৰ যোৱা বুলি যে কয় আমি ঠকা বুলি কওঁ ঠকা আছে যে এতিয়া বাদ দিয়া এতিয়া কি মতাটো নাহে নাই স্যার কালি আহিব স্যার কালি আহিব হয় স্যার কি একদম ডাঙৰ অফিচাৰ নেকি সোমবাৰে আজি বাইদেউ মিলাব কওক এইবিলাক বাদ দিয়া এতিয়া মই ভাগি গৈছো কোলাকুলি কথা হা পইচা যেনেকৈ নিছিল সেনেকৈ দিব যাব লাগে এতিয়া আজি কেই তাৰিখ আপোনালোকৰ কিস্তি আছিল 15 তাৰিখে হয় স্যার 16 তাৰিখ গেল হয় স্যার 17 তাৰিখ গেল 18 তাৰিখ যাওঁ হা এতিয়া বোলে কি পইচা 800 টকা ৰেডি তাকো মতাটো নাই মাটিটো লৈ আহিছে এই নাটক কৰিব আছে বন্ধনত কেইদিন আপুনি এনেকুৱা কৰি আছে কওকচোন হয় স্যার মুরগি বেশি 1,000 টাকা মিলেছে স্যার মালিকে মাথা কি মহিলাকে 7 টাকা মই মিলেছি স্যার বেয়া হোৱাৰ আগত এতিয়া চাব লাগে কোনে মাথা কোনে খাইছে এইগিলা কৈ লাভ হেৰি আপোনালোকৰ কি অৱস্থা আপুনি তো ভাল নম্বৰ বুলি লেভেল দি থাকে সব কাটলিও কাটক মানলিও কাটক আমি পইচা দিব নোৱাৰো স্যার আপোনালোকৰ বেংকৰ যি ব্যৱস্থা আছে কৰক স্যার বুজিলক কি কয় তাৰ কিস্তি পাই মিলে কামৰ প্ৰব্লেম কি মইতো গুৰুত্ব দিব বিচাৰোঁ আপোনালোকৰ আমাৰ ছাৰে ফোন কৈছি যে এতিয়া ঘৰতো তালা লগাব আপোনাক হা এতিয়া কি কৰিব ঘৰত তালা লগাব আমাৰ ক'ব লগালে কি হ'ব স্যার গোটাই বেছি চেষ্টা গোটাই বেছি চেষ্টা বিছনাখন আৰু চৌকাটো আছে বিছনাখন আৰু চৌকাটো আছে স্যার ঘৰ হালা কি আৰু ঘৰকে কাম কৰা চাও
আপুনি লৈ যাওক দৰকাৰ আমি আৰু একো কৰিব নোৱাৰো নিবিয়া লগা বয়সো লাগিব লাগিব আৰু আপোনালোকৰ মানে এতিয়া চফাই ধৰিছে নেকি এটা এইগিলা বাদ দিয়া এইগিলা আপুনি চহী কৰক চহী কৰক ছাৰ আমি চহী নকৰোঁ আমি চহী নকৰোঁ চহী কৰিব লাগিব কি কয় আমি চহী নহ'ব চহী কৰিব কি লিখা চহী কৰিব লাগিব ইয়াতে গোটেইকেইটাই কি লেখা আছে আমি পঢ়াম চহী কৰিব লাগিব হা চহী কৰিব লাগিব মাননীয় শাখা প্ৰবন্ধক মহোদয় শুনি আছে কোনটো পাঠশালা শাখা সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে পত্ৰ প্ৰেৰণ আমি পাৰিছত HBG পাঠশালা গোটৰ সদস্য হওঁ আমাৰ ব্যক্তিগত সমস্যাৰ বাবে এতিয়া চব ব্যক্তিগত সমস্যাই আৰু না ঠিক আছে সময়মতে ঋণ পৰিশোধ কৰিব পৰা নাই 18 তাৰিখে কিস্তি পৰিশোধ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ শ্ৰদ্ধা মহোদয় আমাক উক্ত দিনটোত ঋণ পৰিশোধ কৰাৰ সুবিধা কৰি দিয়ে যেন ছাৰ আমিতো দিছোঁৱে দিয়া ৰ'ব এটা 18 তাৰিখ লেখা আছে কিন্তু চহী কৰিব আঙুলি ছিঙি গেলিও চহী হৈ যাব মন থাকিবতো মন থাকিবতো চহী কৰক চহী কৰক চহী কৰক মালিকক মাতো নেকি ছাৰ মালিকক মাতো নেকি মালিকো হয় ছাৰ আপোনালোকৰ মালিকে কাকো কৰিব পাৰে পইচা মিলাব ল'লে কি হ'ল মালিকে তিনি তোৰ মালিক হ'লে নহ'ব না ল'ব দেই কাৰণে লওঁ ছাৰ ছাৰ আছে নে ঘৰত আছে নে মালিক বজাৰত গৈছে ছাৰ বজাৰৰ পৰা আপুনি মাতিব যাব ফোন কৰোঁ ছাৰ মোৰ অৱস্থা বেয়া হৈছে আজি দেওবাৰ মই এটা মিটিং কৰিব এনে গুৱাহাটীত চহী কৰিম কিন্তু যদি কালি পইচা নাপাওঁ চাবি চহী কৰ আহক কপে নালাগে ঠাণ্ডা দিন গেছি আহক চহী কৰক একো নহয় চহী কৰক কৰাৰ পিছত গম পাব কি হ'ব আকৌ নহয় গম পাইছোঁ এতিয়া কেনে দিব 18 তাৰিখ আপনার মতা মাকুর ঘরত থাকে জেকৰ ঘরত থাকে আমাক দরকার নাই কিন্তু পয়সা পাব লাগব হয় সিরিয়াসলি কথা হল ঠিক আছে এতিয়া একদম নেতা মই যাম যদি পাঁচৰ পাৰা নহয় বাকি পইচা কেনে আছে ছাৰ মোৰ লগত আপনি ভাল নাম্বার বুলি কৈছিল এই বিশ্বাসতে আজি ৰাখছো ৰাতিটো কিবাকে পাৰ কৰে ভালকে ৰাখব আৰু সোমবাৰ পৰদিনা মঙ্গলবাৰ মঙ্গলবাৰ নাপাব মঙ্গলবাৰ মানে বেয়া পাব গম পাই সোমবাৰে পইচা ক্লিয়াৰ কৰি দিব হ'ব মই যাওঁ মালিকক ক'ব ঠিক আছে ধন্যবাদ